Hello guys, welcome back to my YouTube channel. तो आज আমি যাবলৈ ওলাইছো পথাৰত ৰুৱা পুতিবলৈ আপোনালোকক দেখাই দিম ভিডিঅ'টো তো চাই যাওক। এতিয়া বৰ্তমান আমি বিলৰ কিনাৰত পাইছো। এই বিলৰ কিনাৰে কিনাৰে এতিয়া পথাৰত যাব লাগিব। ইয়াৰ পৰা পথাৰখন দেখা পোৱা যায়, গোটেই পথাৰখন দেখা পোৱা যায় আমাৰ। এফালে চাইলক আৰু এখন হৈছে বিল আৰু সেইফালে মানুহবিলাকে কঠীয়া তুলি আছে। মানে কঠীয়াখিনি চাৰিওফালে জেউৰা মাৰি দিয়া হয় যাতে গৰু ছাগলী সোমাই কঠীয়া খাবলৈ নোৱাৰে। আৰু এইখিনি হৈছে আমাৰ কঠীয়া, ঘৰত যে দেখাইছিলোঁ কঠীয়াখিনি সেইখিনি ইয়াৰ পৰা মানে তুলি লৈ যোৱা হৈছিলে। আগপিনে এয়া আম্মা গৈ আছে। এগৰাকী আমাৰ ঘৰৰ ওচৰৰে আইতা ইয়াত কঠীয়া তুলিবলৈ আহিছে। বিলৰ কিনাৰত পুৰা বহি লৈছে। আইতাৰ কি হাঁহি দেখিবলৈ পাইছে নহয় আপোনালোকে। গাইজ ইফালে এইবিলাক ৰুৱা পুতা হৈ গৈছে ক্লিয়াৰ। আৰু এখন চাওকচোন কিমান ডাঙৰ বিল। এইবিলাক ৰুৱাবিলাক এখন নাও হয়, নাও। আৰু ইফালে বোকা দি থৈ দিছে, মানে ৰুৱা পুতাই নাই। গাইজ খোজ কাঢ়োতে কাঢ়োতে মানে বহুত ভাগৰ লাগি গৈছে। আমাৰ পথাৰখনলৈ যাব কমচে কম 1 ঘণ্টাৰ ওপৰত লাগে অহা যোৱা। আমি এতিয়া ভাগৰ লাগি গৈছে, নেথাই নেথাই গৈ আছোঁ। এই আগফালে আম্মা গৈ আছে মোনা লৈ লৈ ভাতৰ টোপোলা। আৰু এইফালে চাওক গাইজ, এয়া সৰিয়হ তুলি আছে আৰু সেইখিনি হৈছে ৰঙালাও খেতি। ফাইনেলি গাইজ আমাৰ পথাৰখনৰ ওচৰত পাইছোঁ আহি, আৰু আমাৰ মাটিখিনি। ফাইনেলি গাইজ আমি পাই গৈছোঁ আহি আমাৰ খেতি পথাৰত। এইয়া দেখিবলৈ পাইছে আমাৰ ভাইটি আৰু আব্বা ৰুৱা পুতিয়ে আছে। এতিয়া আমিও নামিবগৈ লাগিব আৰু বোকাৰ মাজত। মনটো ভাল লাগিছে আৰু বহুত খোজকাঢ়ি অফিচত পাইছোঁ আহি। ভাগৰ লাগি গৈছে পুৰা। এইবিলাক ৰুৱা পুতিছে। আহি পাই দেখিলোঁ যে পথাৰত এয়া মেচিনেৰে পানী দিয়া হৈ আছে খেতি পথাৰত। এয়া আলি কাটি কিনে ৰোল বনাই দিয়া হৈছে যাতে পানীখিনি খেতি পথাৰত ভালকৈ যাব পাৰে আৰু বেলেগ ফালে যাতে যাব নোৱাৰে। ইচ কি ভাল লাগিছে, পানীখিনি চুইয়ে ভাল লাগি গৈছে দেই। এইবিলাক পথাৰত গৈ আছে পানীবিলাক। এয়া আমাৰ আৰফিদে কঠীয়া লৈ গৈ আছে চাচীহঁতক দিবলৈ, কঠীয়া ৰুবলৈ। এইয়া চাচীহঁত কঠীয়া ৰুই আছে, দেখিবলৈ পাইছে নহয় আপোনালোকে। খুব সুন্দৰ দেই। চাৰিওফালে কঠীয়াকেইটা দলিয়াই দলিয়াই থৈ দিছে, মানে জেগাই জেগাই থৈ দিছে, তেতিয়া ৰুবলৈ মানে সুবিধা হয় যে। গাইজ এতিয়া মই নামিবলৈ ওলাইছোঁ। এটা কঠীয়া লৈ ল'ম হাতত। বিছমিল্লাহ। এতিয়া কঠীয়া ৰুমগৈ। বাপৰে বানপানীৰ নিচিনা হৈ আছে। এয়া কাপোৰ চেঞ্জ কৰি ল'লোঁ মই। এতিয়া কাপোৰ চেঞ্জ কৰি এতিয়া আহি আছোঁ আৰু কঠীয়া ৰুবলৈ। এয়া আমাৰ ৰোৱা পুতি আছে গাইজ। এটা ডবল হৈ গৈছে আমাৰ। ময়ো এতিয়া লাগি যাম গাইজ। বাই বাই। এয়া হৈছে আম্মা, স্মাইল প্লিজ। আৰু ইফালে মই ৰোৱা পুতি আছোঁ।
পাৰিছেনে নাই বাৰু গাইজ কমেণ্ট কৰি জনাই দিবচোন। খেতি বাতিলে কৰা নাই ভয় ৰুৱাটো আৰু যে মই লাগে মাথো মোক সঁচা মৰম দিব পাৰিবিনে বাৰু তই গাইজ এয়া আমাৰ দুটা ডাবল হৈ গৈছে ইতিমধ্যে। গাইজ এয়া হৈছে বগৰী আনিছিলোঁ খাবলৈ ইয়াতে ৰোৱাবুটি ভাগৰ লাগিলে তো বগৰীকে খাবলৈ আহিলোঁ আৰু এতিয়া এইখিনি হৈছে নিমখ জলকীয়া ধনিয়া পাত আৰু লগতে সাৰ লৈছোঁ। এয়া এতিয়া মিক্স কৰিম আৰু এতিয়া আমি বগৰী খাম। এয়া আমাৰ বগৰী খোৱা হৈ গৈছে আৰু এতিয়া আব্বাই কৈছে আব্বাৰ বোলে ভোক লাগিছে তো আম্মাই তাকে চবকে ভাত বাঢ়ি দিছে কৈছে একেবাৰে ভাতকেইটা খাই লওঁ এনেও 1টা বাজিছে। ভাত খাই লৈ আকৌ যাব লাগিবই ৰোৱা পুতিবলৈ তো একেবাৰে খাই লোৱা ভাল আছে। পানী আৰু এয়া হৈছে দালি দি আছে আম্মাই। ইমানো সাজ চব্জি অনা নাই আৰু পথাৰত যিকোনো দি চলি যায় না পথাৰৰ ভোক বহুত চুকা এনেও দালি হ'লেও চলি যায় পানী হ'লেও চলি যায় তো দালি আৰু বন্ধাকবি ভাজি আৰু কণী আনিছে নেকি। এয়া ইতিমধ্যে মোৰ ওচৰত ভাত আহি পাইছে গাইজ খাই আছে সকলোৱে। কণী এয়া এতিয়া ভাত খাব লৈছোঁ গাইজ। ভাত খাই লৈ আকৌ আহিলোঁ ৰোৱা ৰুবলৈ কঠীয়া মানে অলপে আছে যে তো এইখিনি শেষ কৰি থৈ যোৱাটোৱে ভাল। এনেও কালিৰ পৰা নাহোৱে চাগে আজি আহিলোঁ আৰু যিখিনি মজা পাইছোঁ বহুত। আৰু ইফালে এইটো হৈছে আমাৰ ভাইটি হাফ মেণ্টেল বহি লৈছে পূৰা বহি লৈ মানে ক'বই নালাগে আৰু বোকাই লেটিপিটি হৈ লৈছে। আমাৰ মেণ্টেলে আকৌ চকুকেইটা কেৰা কৰি দিব জানে বৰ ধুনীয়াকৈ। এই মেণ্টেল চকু কেৰা কৰচোন চকু কেৰা কৰ। মেণ্টেলে চকু কেৰা কৰিব পাৰিছেনে নাই গাইজ কমেণ্ট কৰি জনাই দিবচোন। কি হ'ল ভাগৰ লাগিছে নেকি? আম্মা বোলে হালোতে কঁকাল বিষ ধৰি গৈছে। আৰু বেছি টাইম নাই দিয়া অলপ ৰুয়ে যামগৈ দিয়া শেষ হৈ লওক কঠীয়াখিনি। এবাৰ আকৌ আমাৰ হাফ মেণ্টেল আৰু ফুল মেণ্টেলে দুইটা পাগলৰ নিচিনা বোকাত বাগৰি নাচিবলৈ ধৰিলে গাইজ চোৱাচোন পাগল দুটাক। अरे असली मजा तो अब आने वाला है। গাইজ এয়া আমাৰ হৈছে আৰু মাত্ৰ এইখিনি আছে এইখিনি ৰুই দিলে হৈ যাব। বহুত কষ্ট হ'লে আজি বহুত মানে ভাগৰ লাগি গৈছে। ফাইনেলি গাইজ আজি ৰোৱা ৰুই শেষ হৈ গৈছে। এতিয়া এইখিনি অলপ বাকী আছে আৰু ইফালে এটা ডবল আৰু আগপিনে এটা ডবল বাকী আছে আৰু কঠীয়া মানে চট পৰিলে কঠীয়া ল'ব লাগিব এতিয়া আৰু ক'বাৰ পৰা। মেৰে হালাত দেখো मेरे हालात ऐसे हैं कि मैं कुछ कर नहीं सकता तड़पता है ये दिल लेकिन क्या है भर नहीं सकता। গাইজ এফালে চোৱা এই দুটা ঘৰিয়াল ফাইনেলি গাইজ বহুত ভাগৰ লাগি গৈছে আৰু ইফালে এই দুটা পাগল বোকাৰ পৰা আহি ইয়াত গা ধুব আহিছে। এই দুটা পাগল চাই লওক। সেইফালে বস্তু দুটা দেখিছোঁ দেই কি বস্তু দেখিছোঁ চাবচোন। গাইজ এইকেইটা কি হয় চোৱাচোন এইকেইটা পুতলা বনাই থৈ দিছে। এই দুটা বস্তুৱে দেখিছিলোঁ দিয়া দূৰৰ পৰা।
বৰটোকোলা চৰাই আৰু বগলী পৰে যে সেইকাৰণে নাহিবৰ কাৰণে क्या हैंडसम है रे वाह वाह আৰু সেইফানে সেইজনী লেডি ৰখি আছে চাগে সেই লেডি বনাই থৈ দিছে हेलो नमस्ते आपसे मिलकर अच्छा लगा वैसे आपका नाम क्या है चुड़ैल है क्या ये बाप रे मैं भाग जाता हूँ और এইফানে এটা বনাইছে এইফানে নাযাওঁ আৰু এইবিলাক বহুত হাবি জংঘল আছে ভয় লাগে ৰে জোক থাকিব বা बाय बाय भैया ये भैया जी और ये भाभी जी और इसकी গাইজ আমি এতিয়া এয়া কাপোৰ চেঞ্জ কৰি লৈ ঘৰলৈ উভতি গৈ আছোঁ ভাইটি আম্মা মই আৰু ভাইটিকে মোকে আম্মাই দিলে মোনা ধৰিবলৈ গাইজ এতিয়া আধা ঘণ্টা ৰাস্তাত গৈ আছোঁ খোজকাঢ়ি গাড়ী ঘৰ পাবলৈ এতিয়া কমে আধা ঘণ্টা গাইজ এখন বিলখন দেখিছে নহয় বিলৰ কিনাৰত নাও থাকে আমি আহোঁতে নাওতে উঠি অহা কথা আছিল বাট নাও চলোৱা মানুহ নাপালোঁ তো আহিব লগা হ'ল গাইজ এজনে চোৱাচোন কি ধুনীয়াকৈ বহি আছে পানী কাউৰী আৰু বিলৰ মাজত গাইজ আহি আহি আকৌ ভাঙা চিঙা নাওখনৰ ওচৰ পাইছোঁ আহি আৰু गाइस हम पहाड़ से नीचे जाने वाला है 1 2 3 गो फिर ऊपर आगे और এইখন আমাৰ এলপি স্কুলখন সৰুতে পঢ়া আৰু এইফানে এইবিলাক ৰঙালাও খেতি এয়া ৰঙালাও খেতিবিলাক আৰু এইবিলাক চোৱা তামোলৰ বাকলি তামোল গুচাই বাকলিবিলাক ৰ'দত দিছে ফুৰিব পাৰিব মানে গাইজ ঘৰ পামগৈ আৰু বেছি টাইম নাই এয়া আমি বাৰীয়ে বাৰী আহি থাকিব লগা হৈছে ৰাস্তাৰ কি যাম যি অৱস্থা হৈ আহিছে আৰু লাজে লাগে আহোঁতে এইফালে আহিছিলোঁ যেনিবা এয়া বিলৰ কিনাৰে বাৰীয়ে বাৰীয়ে চিধা হেৰি পকা ৰাস্তা পামগৈ তাৰপিছত আমাৰ ঘৰ চাই চাই আহি থাকোঁ গাইজ বহুত ভাগৰ লাগিছে আজি আৰু এইফালে এজন মানুহে মাছ মাৰি আছে আহি থাকোঁতে দেখিবলৈ পালোঁ গাইজ এয়া আমাৰ চাচাহঁতে কঠীয়া তুলি আছে বাঁহৰ মাজত কি চাংঘৰ ইয়াতে বহি লুডু খেলে চাগে মানুহবিলাকে ফাইনেলি গাইজ আমি এটা ঘৰ পাইছোঁ আহি আজি বহুত ভৰি বিষাই গৈছে ভালো লাগিছে ৰোৱাপতি তথাপিও ভৰিও বিষাই গৈছে আৰু কি কম আৰু নাযাওঁ আৰু ইফালে এতিয়া ঘৰ পালোঁ আহি এতিয়াহে উশাহটো আহিছে গাইজ তো আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ যদি ভাল লাগিল চাই লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো बाय बाय फिर मिलेंगे दोस्तों नेक्स्ट व्लॉग में